নমস্কাৰ। আজি আমাৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ আঁচনিখনৰ অধীনত আমি কৃষি বিভাগে আমি আজি দুদিনীয়া কাৰ্যসূচীৰে এই কৃষক মেলাখন আয়োজন কৰিছোঁ। আজি 20 তাৰিখ। ইতিমধ্যে আমাৰ মুখ্যদ্বাৰ আৰু যি প্ৰদৰ্শনী এই উন্মোচন হৈ গ'ল। আজি এই প্ৰথম দিনীয়া কাৰ্যসূচীটোত আজি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞসকল আহিব আৰু পশুপালন বিভাগৰ, মীন বিভাগৰ আৰু ৰেচম বিভাগৰ বিশেষজ্ঞসকল থাকিব আৰু তেখেতসকলৰ লগত আমাৰ এটা কৃষকসকলৰ মত বিনিময় অনুষ্ঠান আছে আৰু এই মত বিনিময় অনুষ্ঠানৰ যোগেদি কৃষকসকল নিশ্চয় উপকৃত হ'ব বুলি ভাবিছোঁ। আৰু অহাকালৈকে প্ৰাকৃতিক কৃষি তথা পশুপালন মীন পালনৰ যোগেদি কেনেকৈ স্বাৱলম্বিতা অৰ্জন কৰিব পাৰি, কৃষকসকল উপকৃত হ'ব পাৰে, তাৰ ওপৰত এটা প্ৰশিক্ষণ কাৰ্যসূচী ৰখা হৈছে। আৰু লগতে আমি আমাৰ মুকলি সভাত আমি কেইজনমান কৃষকক সাফল্য লাভ কৰিছে তেনেকুৱা কৃষকক আমি পুৰস্কৃত কৰিম। গতিকে সেইফালৰ আমাৰ এই মেলাৰ মুখ্য উদ্দেশ্যই হৈছে কৃষকসকলক নতুন প্ৰযুক্তিৰ লগত চিনাকি কৰাই দিয়া আৰু তেখেতসকলৰ যাতে উপাৰ্জন দুগুণ কৰিব পাৰে বা তেখেতসকলৰ এটা ভাল আৰ্থিক স্বাৱলম্বিতা অৰ্জন কৰিব পাৰে, তাৰে আমাৰ মূল লক্ষ্য। তেখেতসকলক আমাৰ এই যান্ত্ৰিকৰণৰ যুগত আধুনিক কৃষি ব্যৱস্থাৰ লগত তেখেতসকলক সকলো কৃষক ৰাইজক যাতে আমি আগুৱাই নিব পাৰোঁ, তাৰে আমাৰ প্ৰচেষ্টা। আৰু সেই প্ৰচেষ্টাৰে আমি এই দুদিনীয়া কাৰ্যসূচী আমাৰ কৃষক মেলা আমি আয়োজন কৰিছোঁ।